আজি ৰাতিৰ বিহুৰ ভোজটো চাৰিজনী বাই ভনীয়ে মাহঁতৰ ঘৰতে খোৱাটো ঠিক হ'ল। সেয়ে আজি চাৰিজনী বাই ভনীয়ে কথা পাতি ৰাতিপুৱা 10টা বজাত বজাৰলৈ যাবলৈ ঠিক কৰিলোঁ। মই বেগত 3টা মানুহৰ কাপোৰ ভৰাই ল'লোঁ, কাৰণ চাৰিজনীৰ ফেমিলি মাহঁতৰ ঘৰতে ৰাতি থাকিম। বেগত কাপোৰ ভৰাই থাকোঁতেই মাহঁতৰ গাড়ীৰ হৰ্ণ শুনি লৰালৰিকৈ তললৈ নামি গ'লোঁ। বেগটো মাহঁতৰ গাড়ীতে আগতীয়াকৈ পঠিয়াই দিম। আমি বজাৰ গৈ পালোঁগৈ। বাইদেউ ভণ্টিহঁত এতিয়াও আহি পোৱা নাই। সেয়ে বজাৰৰ ওচৰত এখন নাৰ্চাৰী দেখি মায়ে মই নাৰ্চাৰীখনত সোমালোঁগৈ। অসংখ্য ৰং বিৰঙৰ ছিজন ফ্লাৱাৰ ফুলি আছে। ফুলৰ পুলি ল'বলৈ মানুহৰ যথেষ্ট ভিৰ হৈছে। মায়ে ফুলৰ পুলিৰ দৰদাম কৰিলে। সেই বগা ক্ৰিচেণ্টিমামৰ পুলিটো যে তলত দেখিছে, সেইটো মায়ে 100 টকা দি ল'লে। নাৰ্চাৰীৰ পৰা গাড়ীলৈ উভতোতেই দেখিলোঁ বাইদেউ ভণ্টিহঁত আহি পালেহি। আমি কথা পাতি ঠিক কৰিলোঁ কোনে কি বজাৰ কৰিব, সেইমতে মানুহকেইটা ভাগ ভাগ হৈ বজাৰলৈ গ'লোঁ। মই আৰু পাছৰ ভণ্টীয়ে হাঁহৰ লগত মিলাবলৈ জহা কোমোৰা, মিঠা আলু, বিলাহী, জলকীয়া, ধনিয়া, আলু, পিঁয়াজ এইকেইটা বস্তু ল'লোঁ। মায়ে ক'লে মাটি দাইল বনাম যেতিয়া দাইলত দিবলৈ ঔটেঙা আৰু কাঠআলু লৈ লওঁ। ভাত খোৱাৰ আগতেই কাঠআলু ফ্ৰাইও হ'ব, সেয়ে মায়ে কাঠআলু অলপ বেছিকৈয়ে ল'লে। সৰু ভণ্টীয়ে 2টা হাঁহ লৈছে। হাঁহ দুটাৰ পাখি গুচাই পুৰি একেবাৰে দোকানীৰ হতুৱাই কটুৱাই ল'লে। দেখিলোঁ বজাৰৰ মাজতে বেপাৰী এগৰাকীয়ে খুব ঘূৰি ঘূৰি বিহু নাচিছে। তেওঁক দেখি মনতে ভাবিলোঁ সময়ে সময়ে এনেকুৱা ফেষ্টিভেলবোৰে মানুহৰ মনত কিমান যে আনন্দ দিয়ে। বজাৰৰ শেষত সকলোৰে একাপ একাপ গৰম চাহ খাবলৈ ইচ্ছা কৰাত গোটেইবোৰে গৈ এখন হোটেলত সোমালোঁ। চাহৰ লগত যাৰ যেনেকৈ খাবলৈ যি মন গ'ল সেয়া ল'লে। বজাৰৰ পৰা মই ঘৰলৈ এইকেইটা বস্তু আনিলোঁ: বেঙেনা, মিঠা আলু আৰু পুৰৈ শাকৰ গুটি। আপোনালোকক এদিন মই পুৰৈ শাকৰ গুটিৰ ৰেচিপিটো দিম। বজাৰৰ পৰা আহিয়ে মই কাপোৰ নোখোলাকৈয়ে ভাত বনালোঁ। ভাত বনাই গৰম গৰম ভাত কাঁহীত বাঢ়িও দিলোঁ। ভাতৰ লগত খাবলৈ অনলাইন কৰি অনা হ'ল কণী দম আৰু অলপ চিকেন। বিহুৰ ভোজ খাবলৈ ৰাতি 6টা বজাত মাৰ ঘৰ পালোঁগৈ। সৰু ভণ্টি আগতেই আহি মাৰ লগত কথা পাতি আছে। মই সোমায়ে কিটচেনৰ ফালে গ'লোঁ। আয়োজননো কিমান আগবাঢ়িছে তাৰ বুজ ল'বলৈ গ'লোঁ। আজিৰ ভোজৰ ৰান্ধনি হৈছে সৰু ভণ্টিৰ হাজবেণ্ড। ফুলকবি বিলাহী দিয়া মাছৰ জোলকণ হৈ গ'ল। মোৰ পাছৰ ভণ্টীয়ে গৰু গাখীৰত বনোৱা গৰম গৰম চাহ আৰু তাৰ লগত লাড়ু আৰু পিঠা আনিলে। ভণ্টীয়ে দিয়া পিঠা চাহ লওঁতেই দেখিলোঁ মোৰ ডাঙৰ বাইদেউ পাইছেহি। বিহুৰ আয়োজন আৰু মানুহখিনিক দেখি ফূৰ্তিতে তাই নাচিয়ে পেলালে। তাই পাছে পাছে ভিনদেউ সোমালেহি। ইফালে সৰু ভণ্টিৰ জোঁৱায়ে হাঁহ মাংস বনোৱাত লাগি গ'ল। আজিৰ ভোজত থাকিব কোমোৰা দিয়া হাঁহ মাংস, মাছ, চিকেন, কাঠআলু দিয়া মাটি দালি আৰু এখন চালাড। ভাত খোৱাৰ আগত থাকিব কাঠআলু ফ্ৰাই, গাহৰি পোৰা আৰু চিকেন পোৰা। গোটেইবোৰেনো কি চাই আছে সেইফালে গৈ দেখিলোঁ সৰু ভণ্টিয়ে অনা বাৰ্বিকিউ ষ্টেণ্ডডালত কয়লা দি জ্বলাই থকা হৈছে। আৰু বাইদেৱে বাৰ্বিকিউ ষ্টিককেইডালত গাহৰি আৰু চিকেন ভৰাই ভৰাই পুৰিবলৈ দিছে। মই দেউতাৰ ওচৰত বহি অলপ সময় কথা পাতিও আহিলোঁ। মোৰ পাছৰ ভণ্টীয়ে অন্য এটা ৰুমত টিভি চাই থকা ল'ৰা ছোৱালীকেইটাক তেহেঁতি ভালপোৱা বস্তু খাবলৈ দিলে। ল'ৰা ছোৱালীকেইটাই তেহেঁতি ভালপোৱা মুভি চাই জুই ফুৱাই তেহেঁতৰ ভাগে এনজয় কৰিছে। আমি জলচা কৰিবলৈ পকাত মেট পাৰি ল'লোঁ। গোটেইবোৰে য'ত যেনেকৈ পাৰে বহি ল'লে। ইফালে ভিনদেউৱে বহুতকেইটা বিহু গান গালে আৰু বিহু গানৰ তালে তালে গোটেইবোৰে বিহুও নাচিলে। বিহু নাচৰ মাজে মাজে গাহৰি আৰু চিকেন পুৰি থকা হৈছে। গাহৰি পোৰা হৈ গ'লত তাত পিঁয়াজ, ধনিয়া, নিমখ, জলকীয়া, নেমু দি নিয়া গাহৰিখিনি দেখি ইমানেই ভাল পালে যে গোটেইবোৰে মোক নাচি নাচিয়ে আদৰি নিলে। জলচা কৰি থাকোঁতে সময়বোৰনো কেনেকৈ যায় গম পোৱা নাযায়। ভাত খাওঁতে আমাৰ 1টামান বাজিল। গোটেইবোৰে ভাত খোৱাৰ পাছত পাকঘৰটো ঠিক ঠাক কৰি শুবলৈ যাওঁ মানে আমাৰ 2টা বাজিলে। এয়া ভোজৰ পাছদিনাখন ৰাতিপুৱা। উঠোতে আমাৰ 7:30টা বাজিলে। মানুহ বেছি হোৱাৰ বাবে ঢালাই কৰিব লগা হ'ল। উঠিয়ে এজনী এজনীকে চাৰিজনীয়ে গা পা ধুই মা দেউতাক সেৱা কৰিবলৈ মেখেলা চাদৰ পিন্ধি ল'লোঁ। এইখিনি সময়ত কি যে অদ্ভুত পৰিস্থিতিৰ সৃষ্টি হ'ল। সকলোৰে লৰালৰি, কোনেও কাকো চাবলৈ সময় নাই। সকলোৱে তললে মুখ কৰি কেৱল নিজৰ কামেই কৰি গৈছে। মা দেউতাক সেৱা কৰাৰ পাছত ছোৱালীকেইজনীয়ে ৰাতিপুৱাৰ জলপানৰ কাৰণে পাকঘৰলৈ আহিলোঁ। পাকঘৰলৈ আহি দেখিলোঁ মায়ে ৰাতিপুৱাৰ জলপানৰ কাৰণে ঠিক ঠাক কৰিয়ে আছে। আমিও লাগি ভাগি দিলোঁ। বৰা জলপান, দৈ, ক্ৰীম, গুড়, পিঠা, মিঠা আলুৱে টেবুল ভৰি পৰিলে। মতা মানুহকেইজনেও গা পা ধুই কাপোৰ কানি পিন্ধিলত ল'ৰা ছোৱালীকেইটাৰ লগতে জলপান খাবলৈ টেবুললৈ মাতিলোঁ। দৈ, ক্ৰীম, গুড় দিয়া বৰা জলপান গোটেইবোৰে টকালি পাৰি খালে।
টেবুলৰ ওচৰত ৰৈ বাই ভনীকেইজনীয়ে বিহু বুলি অলপ নাচিলোঁ। আচলতে আমি চাৰিজনী থাকিলে বিৰাটেই ফূৰ্তি হৈ থাকে। জলপান খোৱাৰ পিছত আমি গোটেইবোৰ সম্বন্ধীয়ৰ ঘৰত দেখা দিবলৈ গ'লোঁ।